নগৰবেৰাৰ যোগীপাৰা গাঁৱৰ গাঁও প্ৰধান মহাদেৱ দাসে পত্নীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিনৰে পৰা পত্নী প্ৰণীতা কলিতা দাসক শাৰীৰিক মানসিক নিৰ্যাতন চলাই ৩০ ছেপ্টেম্বৰত বিষপান কৰোৱাই হত্যা কৰে। এই অভিযোগ উত্থাপন কৰিছিল খোদ মহাদেৱৰ শহুৰেক মোহন কলিতাই। উল্লেখ্য যে পত্নী প্ৰণীতা কলিতা দাস চিকিৎসাধীন অৱস্থাতেই GMCHত ৭ অক্টোবৰত মৃত্যু হয়। ইপিনে ৪ অক্টোবৰত GMCHৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল অভিযুক্ত গাঁও প্ৰধান মহাদেৱ দাস। অৱশেষত মন্দিৰা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামী আৰু সহকাৰী উপ পৰিদৰ্শক মুকুট খানে অভিযান চলাই শনিবাৰে পুৱতি নিশা গাঁৱৰে এঘৰত আত্মগোপন কৰি থকা অৱস্থাত হত্যাৰ অভিযোগত মহাদেৱ দাসক আটক কৰে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মন্দিৰা আৰক্ষীয়ে। এতিয়া অভিযোগত আপুনি পৰিকল্পিতভাৱে হত্যা কৰা বুলি কৈছে আপোনাৰ পত্নী। সেই অৱস্থাত মই নাছিলোঁ। ক'ত আছিল তেতিয়া? আমাৰ ওচৰত বিয়া এখনৰ পাৰ্টি এটা আছিল, তাতে আছিলোঁ। তেনেহ'লে আপুনি পলাই আছিল কিয় ইমান দিনে? পলাই থকা মানে বাচ্ছাটোৰ কাৰণে থ'ব লগা হৈছে। সিহঁতে মাৰিবৰ কাৰণে গোটা পাতি পঠাই আছে। কাক মাৰিবৰ কাৰণে? মোক মাৰাৰ কাৰণে GMCতো গৈছে। তাৰপাছত উপায় নাই, তাতে থানাত ক'লোঁ, থানাৰ ভিতৰত লোকেল থানাক ক'ব লাগে। GMCৰ পৰাতো লোকেল থানাক লৈ আহিব নোৱাৰোঁ। সেয়ে নিজৰ চেফটো নিজে ল'ব লগা হৈছে। আপোনাৰ নাম কি? মহাদেৱ দাস। আপুনি কোন গাঁৱৰ গাঁও প্ৰধান? ৰাজচক্ৰ নগৰবেৰা। আচলতে কিয় এই ষড়যন্ত্ৰ ৰচা বুলি কয়? আগতো এনেকৈ খাইছিলে আৰু সেইবাৰো ঠিক কৰিলোঁ আৰু এনেকৈ আৰু কেছ দিছিলোঁ এনেকৈ মোক। এনেকৈ কৰি আছে ইয়াতে 7 বছৰে। 7 বছৰে। আপোনাৰ সপক্ষে কিবা যুক্তি আছে আপোনাৰ হাতত তেনেকুৱা প্ৰমাণ? আপুনি যে নিৰ্দোষী, আপুনি প্ৰমাণ কৰিব পাৰে? আদালতত দি দিম, পুলিচক ক'ম। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।